Hello guys, namaskar, welcome back to my YouTube channel. এটি নতুন ভিডিঅ'ৰ সৈতে আপোনাক স্বাগতম জনাইছো আৰু আজি মই জাৰ্নি কৰিম কলকাতালৈ। বৰ্তমান মই এটা উপস্থিত আছো চাপৰ মুখ ৰেলৱে ষ্টেচন। মই গৈ আছো অসমৰ পৰা কলকাতালৈ, কলকাতা ৱেষ্ট বেংগললৈ। আজি মই ট্ৰেইন জাৰ্নি কৰিম, মজাকে দে গাইজ। আৰু আজি আমি জাৰ্নি কৰিম ট্ৰেইন নম্বৰ 15630 নগাঁও এক্সপ্ৰেছ ট্ৰেইন, যিখন ট্ৰেইন শিলঘাট টাউনৰ পৰা ডাইৰেক্ট চেন্নাইলৈ যায়। চেন্নাইৰ তাম্বাৰাম, চেন্নাই, তামিলনাডু। আৰু এই ভিডিঅ'টো স্পেচিয়েল হ'ব সেইসকলৰ কাৰণে যিসকলে ৱেষ্ট বেংগলত B.Ed কৰি আছে বা B.Ed কৰিম বুলি ভাবি আছে। ক'ত কেনেকৈ কিমান টকা লাগিব, কোনখন কলেজ কেনেকৈ এক্সাম দিব, সকলো ইনফৰমেশ্যন এই ভিডিঅ'ত পাই যাবা। আৰু এইখনেই হৈছে বিখ্যাত চাপৰমুখ ৰেলৱে ষ্টেচন। এইটো এটা জংচন হয়। ইয়াৰে এটা লাইন নগাঁওলৈ গৈছে, নগাঁও আৰু শৈবাৰগাঁও। অ'কে গাইজ, ট্ৰেইনখন লেট মাৰি দিলে। নগাঁও এক্সপ্ৰেছ ট্ৰেইনখন লেট মাৰি দিলে গাইজ, 2 ঘণ্টা লেট। এতিয়া কৰোঁ কি গাইজ? এতিয়া ৰেলৱে ষ্টেচনত চাহ খাই আছোঁ, কিনো কৰিম, ট্ৰেইন 2 ঘণ্টা লেট। এতিয়া টাইম পাছ কৰিব লাগিব, চ' চাহ খাই টাইম পাছ কৰি আছোঁ দেই গাইজ। হেল্ল' গাইজ, আমি ট্ৰেইনত উঠিলোঁ আৰু আমাৰ ছিট হৈছে লৱাৰ ছিট, আপাৰ ছিট আৰু ছাইড আপাৰ। আৰু এজন আমাৰ পেচেঞ্জাৰ আছে, জাগিৰোড ৰেলৱে ষ্টেচনৰ পৰা উঠিব। हेलो गाइस, सफ़र के मजे लो, मंजिल तो सबकी मौत है। पानबारी रेलवे स्टेशन गाइस, आमी जार्नी करी आसो ट्रेन नम्बर 15630 नगाँव एक्सप्रेस ट्रेन। खन्तेक पिछते आमी पाई जाम गुवाहाटी रेलवे स्टेशन। मैं घৰৰ পৰা খাদ্য পেক কৰি লৈ আনিছোঁ ট্ৰেইনত খাবলৈ, কাৰণ ট্ৰেইনৰ খাদ্য ইমান এটা বেছি হাইজেনিক নহয়। গুৱাহাটী ৰেলৱে ষ্টেচন আহি পালোঁ। হেল্ল' গাইজ, আমি আহি পালোঁ গুৱাহাটী ৰেলৱে ষ্টেচন। অসমৰ বিখ্যাত ৰেলৱে ষ্টেচন গুৱাহাটী ৰেলৱে ষ্টেচন আহি পালোঁ। কামাখ্যা ৰেলৱে ষ্টেচন, কামাখ্যা জংচন আহি পালোঁ গাইজ, আহি পালোঁ কামাখ্যা ৰেলৱে ষ্টেচন। গাইজ আহি পালোঁ ৰঙিয়া জংচন। গাইজ ৰঙিয়া জংচন আহি পালোঁ। গাইজ আমাৰ খাদ্য আহি গ'ল, খাব লাগে। গাইজ আহি পালোঁ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন। আমি নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত অনলাইনত খাদ্য অৰ্ডাৰ কৰিছিলোঁ আৰু সেই খাদ্য আহি গ'ল। খাদ্যত আছে ৰাইচ আছে, পনীৰ আছে, ভাজি আছে, দালি আছে, মিঠাই আছে আৰু আছে কণী স্পেচিয়েল। চ' গাইজ, এইখিনি খাদ্য খাই আমি জীয়াই থাকিব লাগিব, উপায় নাই আৰু। ট্ৰেইনৰ খাদ্য ইমান এটা বেছি হাইজেনিক নহয় দেই গাইজ। চ' যি পাইছোঁ তাকে খাইছোঁ আৰু উপায় নাই আৰু। ভোক খালি যাব লাগে, ভোকখিনি মিটাব লাগে আৰু সেইটোৱে মেইন কথা। গাইজ খানা পিনা খালোঁ, বৰ বেছি ভাল লাগিল। কি ক'ম আৰু, ট্ৰেইনৰ খাদ্য ইমান এটা বেছি ভাল নহয়। মই মানে ট্ৰেইনৰ খাদ্য ইমান বেছি নাখাওঁ, কাৰণ ইমান এটা হাইজেনিক নহয় ন। আৰু গাইজ কি ক'ম আৰু, খাদ্যখিনি খাই অ'কে। এতিয়া যাব লাগে আৰু। আমি যাম ৰামপুৰহাট, ৱেষ্ট বেংগল। ৰাতিপুৱা গৈ পাম ৰামপুৰহাট। গাইজ আমি এতিয়া আহি পালোঁ নিউ আলিপুৰদুৱাৰ ৰেলৱে ষ্টেচন। ৱেষ্ট বেংগল সোমাই গ'লোঁ, আলিপুৰদুৱাৰ ৰেলৱে ষ্টেচন আহি পালোঁ, নিউ আলিপুৰদুৱাৰ ৰেলৱে ষ্টেচন। হেল্ল' গাইজ, এতিয়া সময় হৈছে ৰাতি 11টা আৰু আমি আহি পালোঁ নিউ কোচবিহাৰ ৰেলৱে ষ্টেচন, ৱেষ্ট বেংগল। হেল্ল' গাইজ, এতিয়া সময় হৈছে ৰাতি 1:20 আৰু এতিয়া মই উপস্থিত হৈছোঁ উত্তৰ-বংগ NGP দা জলপাইগুৰি ৰেলৱে ষ্টেচন। জলপাইগুৰি, নিউ জলপাইগুৰি ৰেলৱে ষ্টেচন। নিউ জলপাইগুৰি ৰেলৱে ষ্টেচন আহি পালোঁ।
আৰু এই NJP ৰেলৱে ষ্টেচনৰ পৰা নিউ জলপাইগুৰি ৰেলৱে ষ্টেচনৰ পৰা আপোনালোকে যাব পাৰিব দাৰ্জিলিং আৰু ছিকিমলৈ, লগতে নেপালো যাব পাৰিব। কিন্তু এতিয়া নেপাল নাযাব, কাৰণ নেপালৰ কণ্ডিশ্যন বহুত বেছি বেয়া। হেল্ল' গাইজ, আহি পালোঁ আমি বিহাৰ কিষাণগঞ্জ। এতিয়া আমি কিষাণগঞ্জ ৰেলৱে ষ্টেচন বিহাৰ আহি পালোঁ। ৱেষ্ট বেংগল আৰু বিহাৰৰ বৰ্ডাৰ, বিহাৰত পৰে আৰু বিহাৰৰ ফেমাছ লিট্টি চৌকা খাব লাগিব দে গাইজ। গুড মৰ্ণিং ফ্ৰম মালদা টাউন, ৱেষ্ট বেংগল। এতিয়া সময় হৈছে 5:20 আৰু আমি আহি পালোঁ মালদা টাউন ৰেলৱে ষ্টেচন। ইয়াত আমৰ কাৰণে বিখ্যাত, মেংগ' চিটি বুলি কয় মালদা টাউন। এতিয়া ৰাতিপুৱা হৈছে আৰু এয়া হৈছে ভাৰতৰ দীৰ্ঘতম নদী গংগা নদী। আমি গংগা নদীৰ ওপৰেদি গৈ আছোঁ ট্ৰেইনৰ জৰিয়তে, আৰু আহি পালোঁ আমি ফৰক্কা জংচন। গাইজ, আহি পালোঁ নিউ ফৰক্কা জংচন, ৱেষ্ট বেংগলৰ অন্যতম এটা ৰেলৱে ষ্টেচন ফৰক্কা জংচন। এতিয়া নিউ ফৰক্কা জংচন ৰেলৱে ষ্টেচনৰ পৰা আমি গৈ আছোঁ ৰামপুৰ হাটলৈ, আৰু বেছি সময় নাই, খন্তেক পিছতে আমি আমাৰ ডেষ্টিনেশ্যন পাই যাম। হেল্ল' গাইজ, আহি পালোঁ আমি ডেষ্টিনেশ্যন ৰামপুৰ হাট ৰেলৱে ষ্টেচন, আৰু এইটো আমাৰ ফাইনেল ডেষ্টিনেশ্যন নহয়। ইয়াৰ পৰা আমি আকৌ যাব লাগিব মল্লাৰপুৰ, আৰু 15 কিলোমিটাৰ যাব লাগিব লোকেল ট্ৰেইনত। আৰু কি ক'ম, আৰু বহুত বেছি ভাগৰ লাগি আছে, ভোক লাগি আছে। গাইজ, আমি আহি পালোঁ ৰামপুৰ হাট ৰেলৱে ষ্টেচন, অসমৰ পৰা ৱেষ্ট বেংগল ৰামপুৰ হাট ৰেলৱে ষ্টেচন। কিন্তু এইটো আমাৰ ফাইনেল ডেষ্টিনেশ্যন নহয়, ইয়াৰ পৰা আমি আকৌ যাব লাগিব মল্লাৰপুৰহে আমাৰ ফাইনেল ডেষ্টিনেশ্যন। ৰামপুৰ হাট ৰেলৱে ষ্টেচনৰ বাহিৰত আমি গৰম গৰম চাহ খালোঁ। কি ক'ম, আৰু ইমান বেছি ভোক লাগিছে, চ' কাৰাক চাহ এটা লাগিছিল মানে, চ' খাই দিলোঁ আৰু। গাইজ, আমি আহি পালোঁ ৰামপুৰ হাট ৰেলৱে ষ্টেচন। এইটোৱে হৈছে ৰামপুৰ হাট ৰেলৱে ষ্টেচন, ৱেষ্ট বেংগলৰ এটা অন্যতম ৰেলৱে ষ্টেচন। এতিয়া আমি ৰামপুৰ হাট ৰেলৱে ষ্টেচনৰ পৰা গৈ আছোঁ মল্লাৰপুৰ, আৰু আমি গৈ আছোঁ লোকেল ট্ৰেইনত জাৰ্ণি কৰি আছোঁ দেই গাইজ। খন্তেক পিছতে আমি ফাইনেল ডেষ্টিনেশ্যন পাই যাম। গাইজ, ফাইনেলি আমি আহি পালোঁ মল্লাৰপুৰ, আমাৰ ফাইনেল ডেষ্টিনেশ্যন। এইটোৱে হৈছে আমাৰ মল্লাৰপুৰ ৰেলৱে ষ্টেচন। এতিয়া হোটেল যাব লাগে। এয়া হৈছে মোৰ বিচনা, AC ৰুম, এয়া AC আছে। গাইজ, আমাৰ এই হোটেল ৰুমৰ প্ৰাইচ হৈছে মাত্ৰ 600 টকা পাৰ ডে'। হেল্ল' গাইজ, হোটেলত গা পা ধুই এতিয়া ভাত খাব আহিলোঁ, দুপৰীয়া আহাৰ। আমি খাদ্য অৰ্ডাৰ কৰিছোঁ, ভাত, প্লেন ৰাইচ, কণী অমলেট, আলু ভাজি, তাৰপিছত কেৰেলা ভাজি, দালি আছে, মাছ আছে, মাছৰ জোল। ৱেষ্ট বেংগলত মাছৰ কাৰণে বিখ্যাত, বহুত মাছ পায়, ইলিছ মাছ 1 নম্বৰ। এতিয়া সুন্দৰকৈ খাই দিওঁ, বহুত বেছি ভোক লাগি আছে। কি ক'ম, আৰু ইমান দূৰ জাৰ্ণি কৰি আহি যদি ভাত নাখাওঁ, অৱস্থা বেয়া হৈ যাব। আৰু এইখনেই হৈছে B.Ed কলেজ, য'ত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। অ'কে, B.Ed কলেজ। কি ক'ম, আৰু যদি শিক্ষক হ'ব মন গৈছে, B.Ed কম্পালচৰি, B.Ed লাগিবই। উইদাউট B.Ed তুমি টেট পৰীক্ষা দিব নোৱাৰিবা, আৰু চাকৰিটো নোপোৱাই। আবেলি সময় অলপ ওলাই গৈছিলোঁ ফুৰিবলৈ মাৰ্কেটত, চ' চাওমিন খালোঁ, এগ চাওমিন। চ' গাইজ, কি ক'ম, আৰু খোৱাই মেইন। গাইজ, এতিয়া ৰাতিৰ খাদ্য খাবলৈ আহিছোঁ, ডিনাৰ কৰিবলৈ। চ' কণী অমলেট আৰু দালি, চিম্পল খানা, হেল্থি খানা। সোনকালে খাই দিওঁ আৰু যাব লাগে হোটেল ৰুমত। হেল্ল' গাইজ, খাই বৈ আহিলোঁ। এতিয়া সময় হৈছে ৰাতি 10টা বাজিছে। অসমৰ পৰা ৱেষ্ট বেংগল ইমান দূৰ ট্ৰেইন জাৰ্ণি কৰি আহিলোঁ, বৰ বেছি ভাগৰ লাগিছে। এতিয়া আজিলৈ ইমানেই, অহাকালি আকৌ লগ পাম।